নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ। বন্ধুসকল, ডাইৰেক্টৰেট অফ SCERT আছামত বিভিন্ন পদ খালী হৈছে অসম চৰকাৰৰ আৰু ইয়াৰ অৰ্হতা হৈছে গ্ৰেজুৱেট আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 14 মাৰ্চৰ পৰা, অৰ্থাৎ মাৰ্চ মাহৰ 14 তাৰিখৰ পৰা। এতিয়ালৈকে আৰম্ভ হোৱা নাই। গতিকে বলক বন্ধুসকল অফিচিয়েল নটিফিকেশ্যনখন চাওঁ। তো বন্ধুসকল, এইখন হৈছে নটিফিকেশ্যন আৰু এইখন ওলাইছিল ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে আৰু ইয়াতে পষ্টসমূহৰ বিষয়ে বিভিন্ন ধৰণে দিয়া আছে। প্ৰথম পষ্টটো হৈছে লেবৰেটৰী এছিষ্টেণ্ট আৰু ইয়াৰ পে বেন হৈছে 14,000ৰ পৰা 49,000ৰ ভিতৰত। তাৰপিছত গ্ৰেড পে হৈছে 5,600 টকা আৰু ইয়াত পষ্ট খালী আছে টোটেল 2টা। তাৰপিছত পষ্টসমূহ আছে আনৰিজাৰ্ভৰ কাৰণে 2টা। তাৰপিছত ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব BSc পাছড উইথ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যন। কম্পিউটাৰ এপ্লিকেশ্যনত গ্ৰেজুৱেশ্যন বা BSc কৰা হ'ব লাগিব। তাৰপিছত 2 নম্বৰ পষ্টটো হৈছে LDA কাম টাইপিষ্ট আৰু ইয়াৰ পে বেন হৈছে 14,000ৰ পৰা 49,000ৰ ভিতৰত। ইয়াৰ গ্ৰেড পে হৈছে 5,600 টকা। তাৰপিছত ইয়াতে মুঠ পদ খালী আছে 12টা, আনৰিজাৰ্ভৰ কাৰণে 10টা, ওমেনৰ কাৰণে 1টা, ST প্লেনৰ কাৰণে 1টা, ওমেনৰ কাৰণে 1টা, SCৰ কাৰণে 1টা। তাৰপিছত ইয়াৰে পষ্টসমূহ দিয়া আছে ডিব্ৰুগড়ত 2টা আছে, কৰিমগঞ্জত 3টা, হাইলাকান্দিত 4টা, গোলাঘাটত 1টা আৰু যোৰহাটত 2টা। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু ডিপ্ল'মা চাৰ্টিফিকেট মিনিমাম 6 মাহৰ থাকিব লাগিব। তাৰপিছত 3 নম্বৰ পষ্টটো হৈছে ষ্টেন'গ্ৰাফাৰ, অৰ্থাৎ গ্ৰেড 3 লেভেলৰ পষ্ট আৰু ইয়াৰ পে বেন হৈছে 14,000ৰ পৰা 49,000ৰ ভিতৰত আৰু গ্ৰেড পে হৈছে 7,400 টকা আৰু ইয়াত মুঠ পষ্ট খালী আছে 4টা, আনৰিজাৰ্ভৰ কাৰণে 2টা, ST প্লেনৰ কাৰণে 1টা। ইয়াৰ পদসমূহ আছে ধুবুৰীত 1টা, লখিমপুৰত 2টা, হাইলাকান্দিত 1টা। ইয়াৰে গ্ৰেজুৱেশ্যন হ'ব লাগিব ইয়াৰ কাৰণে আৰু ডিপ্ল'মা থাকিব লাগিব। তাৰপিছত আছে অফিচ এছিষ্টেণ্ট, অৰ্থাৎ BTCত আছে। পে বেন হ'ব ইয়াৰে 14,000ৰ পৰা 49,000ৰ ভিতৰত, গ্ৰেড পে 5,600 টকা আৰু পষ্ট আছে মুঠ 2টা, আনৰিজাৰ্ভৰ কাৰণে 1টা, OBC MOBCৰ কাৰণে 1টা। তাৰপিছত BTC হাইলাকান্দিত 1, BTC ৰাভানপাৰাত 1টা। তাৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব, ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত আছে লাইব্ৰেৰিয়ান, পে বেন হ'ব 14,000ৰ পৰা 49,000ৰ ভিতৰত, গ্ৰেড পে হ'ব 7,400 টকা। টোটেল পষ্ট আছে 3টা, আনৰিজাৰ্ভৰ কাৰণে 2টা, ST প্লেনৰ কাৰণে 1টা। ইয়াৰে আছে ধুবুৰীত 1টা, শোণিতপুৰত 1টা, কৰিমগঞ্জত 1টা। ইয়াৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সত। তাৰপিছত ইয়াতে বিভিন্ন ধৰণৰ পষ্ট আছে, আপোনালোকে চাই ল'ব পাৰিব। নটিফিকেশ্যন মই ডিছক্ৰিপশ্যনত দি দিম নটিফিকেশ্যনৰ লিংকটো। 6 নম্বৰত আছে ৱৰ্ক এক্সপিৰিয়েঞ্চ টিচাৰ, 7 নম্বৰত আছে টেকনিচিয়ান, গ্ৰেজুৱেট ইনষ্ট্ৰাক্টৰ, কম্পিউটাৰ টেকনিচিয়ান এইবিলাক আৰু পষ্টসমূহ টোটেল পষ্ট মিলি হৈছে 60টা। তাৰপিছত ইয়াতে বয়সৰ বিষয়ে দিয়া হৈছে, এজৰ বিষয়ে। মিনিমাম এজ হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম হ'ব লাগিব 44, মানে জেনেৰেল বা আনৰিজাৰ্ভসকলৰ কাৰণে। তাৰপিছত OBC MOBC সকলৰ কাৰণে 47 ইয়াৰ মেক্সিমাম। তাৰপিছত ST SC সকলৰ কাৰণে 49 ইয়াৰ্ছ। তাৰপিছত ইয়াতে SC ST OBC MOBC সকলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। তাৰপিছত আপুনি এতিয়া কেনেকৈ এপ্লাই কৰিব? এপ্লাইৰ ডেটটো হৈছে 14 মাৰ্চ, অৰ্থাৎ 14 মাৰ্চৰ পৰা 10টা বজাত এপ্লাইৰ লিংকটো খুলি দিয়া হ'ব। ইয়াৰ কাৰণে লিংকটো হৈছে www.scertassam.online.in আৰু ইয়াৰ অন্তিম ডেট হৈছে 12 এপ্ৰিল তাৰিখ। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।